মোৰ সন্মানীয় বিভিন্ন চেনেলৰ আৰু প্ৰিণ্ট মিডিয়াৰ পৰা উপস্থিত সাংবাদিক ভাইসকল, আজি মই এই কাৰণেই সাংবাদিক প্ৰেছ মিট কৰিবলৈ ওলাইছোঁ। তো যিহেতু মই দীৰ্ঘ বছৰ বহুত দীঘলীয়া সময় এটা মই ৰাইজৰ লগত আছিলোঁ। 2001 চনৰ পৰা 2020 চনলৈকে যিহেতু মই পানেৰী সমষ্টিৰ বিধায়িকা হিচাপে, ৰাইজৰ প্ৰতিনিধি হিচাপে মই সুদীৰ্ঘ 20 বছৰ মই ৰাইজৰ লগত থাকি যিখিনি মই মৰম, স্নেহ আৰু বিশ্বাস মই পাবলৈ সক্ষম হৈছিলোঁ। আৰু ইয়াৰ কাৰণে মই মোৰ দলৰ যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো BPF দল, সেই BPF দলৰ পৰা মই 2টা টাৰ্মছ মই দলৰ প্ৰাৰ্থিত্ব লাভ কৰি পেলাই মই নিৰ্বাচন খেলিছিলোঁ আৰু মোৰ ভোটাৰ ৰাইজে মোক জিকাইও আনিছিল। তো এইবাৰো যেহেতু নিৰ্বাচন এক্সিষ্টিং এজন প্ৰতিনিধিয়ে টিকেট বিচৰাটো এটা কৰ্তব্য, সেই হিচাপে ময়ো দলৰ টিকেটৰ কাৰণে ময়ো এপ্লাই কৰিছিল। কিন্তু দলেই মোৰ প্ৰাৰ্থিত্ব নিদিয়াত, যিহেতু মই দীৰ্ঘ বছৰ এই সমষ্টিত ৰাইজৰ প্ৰতিনিধি হিচাপে মই কাম কৰিলোঁ, মোৰ বহুত ভোটাৰ ৰাইজ আছে, শুভাকাংক্ষী আছে, সেই সকলক মই ধন্যবাদ এটা দিম বুলি আৰু দলৰ নেতৃবৰ্গক যিসকল মোৰ লগত ছাৰ দৰে লাগি থাকিল, দলীয় কৰ্মকৰ্তাসকল, ব্লক লেভেল, সমষ্টি লেভেল, এই সকলক মই এটা মোক যে ইমান বছৰ সহায় কৰিলে, তেওঁলোকৰ কাৰণেই মই আজি যিটো নেকি ষ্টেটাছ, সেই ষ্টেটাছটো পাবলৈ সক্ষম হৈছিলোঁ। তাৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ এই BTC অঞ্চলত BPFৰ দ্বাৰা ৰাইজৰ বহুখিনি উন্নতি সাধন হৈছে আৰু বিশেষভাৱে আমি বিভিন্ন জাতি গোষ্ঠী তেওঁলোকৰ মাজত এটা আস্থা ভাজন ল'বলৈ সক্ষম হৈছিলোঁ। আৰু এইটোৰ কাৰণেই মই কামনা কৰিছোঁ বিগত দিনবোৰতো যাতে আমাৰ শান্তি সম্প্ৰীতি অটুট থাকে। তাৰ কাৰণে মই আজি কেণ্ডিডেটছাৰ নহ'লেও যিহেতু মই ৰাইজৰ মাজত এতিয়া থাকিম, সুখ শান্তি সকলোৰে হেৰিটো থাকক, সেইটো মই কামনা কৰিছোঁ। আৰু মই চিৰকৃতজ্ঞ হ'ম, মোৰ দলৰ হৈ ৰ'ম। মই দলৰ BPF দলৰ প্ৰতি আনুগত্য মোৰ আছে। মোক এইখিনি ষ্টেটাছলৈকে অনাৰ কাৰণে মাননীয় হাগ্ৰামা মহিলাৰীকো মই ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তাৰোপৰি যিহেতু 20 বছৰৰ পৰা মই মিডিয়াৰ মোৰ ভাইসকলক মই পাই আহিছোঁ, তেওঁলোকক মই মিডিয়া পাৰ্চন বুলি মই লোৱা নাছিলোঁ। আপোনালোকক যিহেতু মই ঘৰৰে এটা ফেমিলি বুলি জ্ঞান কৰিছিলোঁ। তাত কেতিয়াবা মই মিডিয়াৰ যিসকল সাংবাদিক ভাইসকল আছে, কেতিয়াবা মই হয়তো তিতা কেহা কথাও শুনাইছিলোঁ আৰু কেতিয়াবা মই কিছুমান এডভাইচ বুলি নহয়, মই পৰামৰ্শবিলাক কিছু আগবঢ়াইছিলোঁ যে সঠিক বাৰ্তাটো দিবলৈ ভয় খাব নালাগে আৰু যিটো সঁচা তাত কম্প্ৰমাইজত আহিব নালাগে, এই কথাবিলাক মই মিডিয়াৰ ভাইসকলক মই কৈছিলোঁ। তো সেই হিচাপে মোৰ যিহেতু আপোনালোক মোৰ লগত সুদীৰ্ঘ 20 বছৰ সময় ভাল বেয়া নিউজবিলাক বাতৰি পৰিৱেশন কৰি আহিছিল। মোৰ প্ৰায় কাৰ্যসূচীবিলাকত মিডিয়াৰ ভাইসকল বিভিন্ন চেনেলত কাকতৰ যিসকল সাংবাদিক আছে, তেওঁলোকে মোৰ এটা ঘৰুৱা ৰিলেশ্যনশ্বিপ সেনেকৈ গঢ় লৈ উঠিছিল। সেয়ে মই কিন্তু সাংবাদিকসকলৰ কাৰণে একো কৰিব নোৱাৰিলোঁ, কাৰণ যিখিনি মই কৰণীয় আছিল, এটা কথাত ক'ব গ'লে প্ৰেছ ক্লাব
সেই প্ৰেছ ক্লাবটো মই বনাই দিয়াৰ এটা সপোন আছিল মোৰ, সেইটো মোৰ থাকিল। কাৰণ টংলা প্ৰেছ ক্লাব বুলি মই ইতিমধ্যে ভানো দিছিলোঁ, কিন্তু তেওঁলোকৰ মাটি নথকাৰ কাৰণেই এইটো কাৰ্যকৰী নহ'ল। এই হিচাপে মই ভাবোঁ বিগত আগন্তুক দিনবোৰত আমাৰ মিডিয়াৰ যিসকল ভাইসকল আছে, মানে প্ৰকৃত তথ্য, প্ৰকৃত অভাৱ অভিযোগ দাঙি ধৰাত আপোনালোকে শংকাবোধ কৰিব নালাগে। এইখিনি মই অনুৰোধ ৰাখিছোঁ। তাৰোপৰি মোৰ সমগ্ৰ অসমৰ যিসকল ব্যক্তি সন্মানীয়সকল এতিয়া কেণ্ডিডেট হৈ পেলাই নিৰ্বাচনী বৈতৰণিত নামিছে, সকলোৰে সপোন মই জয় হ'ম, নিৰ্বাচন মই জিকিম। সকলো দলৰে সেইটো কামনা, সকলো দলৰে সেইটো কেণ্ডিডেটসকল বা নিৰ্দলীয় সকলেও জিকাৰ এটা সপোন লৈ নিৰ্বাচনত নামি, সেই হিচাপে মই তেওঁলোকক সকলোকে অসমৰ সকলো প্ৰাৰ্থীসকলক মোৰ শুভকামনা মই যাচিছোঁ। তাৰোপৰি মোৰ ভোটাৰ ৰাইজ, মোক যিসকলে ভাল পাইছিল, দলৰে হওক বা সাধাৰণ ভোটাৰ আৰু বিভিন্ন মানে ইণ্টেলেকচুৱেলসকল, জ্যেষ্ঠসকল মোৰ লগত সদায়ে আছে, সেইসকলক মই চিৰকৃতজ্ঞ আৰু নমস্কাৰ দিছোঁ। আৰু মই আহ্বান দিছোঁ, যিহেতু আঞ্চলিক দলক আমাক লাগে, এই হিচাপে মই টিকেট নাপালেও আঞ্চলিক দলৰ পৰা আমাৰ কৰুণাকান্ত স্বৰ্গীয়াৰী ডাঙৰীয়াক দলে প্ৰাৰ্থিত্ব দিছে, আৰু তেখেতক জিকাই লৈ যোৱাৰ যিটো নেকি কাম, সেই কামটো আমাৰ দলে সঁচা অৰ্থত শ্ৰমদান কৰি বুদ্ধি কৌশল খটুৱাই তেখেতক জিকাই অনাৰ দায়িত্ব তেওঁলোকে লওক, এইটোৱে মই কামনা কৰিছোঁ। আৰু সমগ্ৰ সমষ্টিবাসী ৰাইজক আকৌবাৰ কৃতজ্ঞতা জনাই, মোৰ লগত যিটো দীৰ্ঘদিন তেওঁলোক আছিল, মই নাথাকিলেও তেওঁলোকে মোৰ দলক যাতে সদায় সহায় কৰি যাব, এইটোৱে কামনা কৰি মোৰ ক'বলগীয়াখিনি, মনৰ কথাখিনি মই ক'লোঁ। খালি এইখিনিত মই এটা কথা উনুকিয়াব বিচাৰিছোঁ, মানে ভুল হয়তো নহ'ব ক'লে, যিদিনাখন ডিক্লাৰ দিছিল সেইদিনাখন মোৰ কাৰণে এটা বিশেষ দিন আছিল। সেইটো আছিলে 8 মাৰ্চ, সকলোৱে জানে, ইণ্টাৰনেশ্যনেল উইমেন ডে সেইদিনাখন। তো সেইদিনাখন এজন নাৰী হিচাপে, মই MLA-টো বাদ দিলে মই নাৰী হিচাপে মই সেইদিনাখন এই পুৰস্কাৰটো মই কামনা কৰা নাছিলোঁ। সেইটোৱে মোৰ মানে জীৱনত এটা আফচোচ থাকিব পলিটিকেল লাইফত। 7 তাৰিখে ডিক্লাৰ দিলেও মই মানে এই আফচোচটো নাথাকিলহেঁতেন, 9 তাৰিখে ডিক্লাৰ দিলেও মোৰ আফচোচ নাথাকিলহেঁতেন, কিন্তু নাৰী বৰ্ষৰ দিনা মোক এটা যোগ্য পুৰস্কাৰ যে দিলে, সেইটোৱে মোৰ জীৱনত এটা আফচোচ থাকি গ'ল। এইখিনিকে কৈ মোৰ আজি সাংবাদিক মানে প্ৰেছ মিট সংবাদ মাধ্যমত এই মোৰ মনৰ কথাখিনি ব্যক্ত কৰিলোঁ। ধন্যবাদ।